হাই এভৰিৱান, হাই সকলোকে নমস্কাৰ জনাইছোঁ মমিজ ব্লগৰ অন্য এটা ভিডিঅ'লৈ। বহুদিন হ'ল বিশেষ অসুবিধাবশতঃ মই ভিডিঅ' দিব পৰা নাছিলোঁ। গতিকে আজি ভাবিছোঁ মই ভিডিঅ'টি এনেকৈয়ে ষ্টাৰ্ট কৰিছোঁ। আজি মই দোকানৰ পৰাই ভিডিঅ'টি ষ্টাৰ্ট কৰিছোঁ। আপোনালোক সকলোৰে খবৰ নিশ্চয় ভাল চাগে। ময়ো আছোঁ বাৰু ভালে। বিশেষ এটা অসুবিধাবশতঃ মই ভিডিঅ' শ্বুট কৰিব পৰা নাছিলোঁ। গতিকে আজি ভাবিছোঁ ভিডিঅ' এটা বনাওঁ। এতিয়া যিহেতু দুৰ্গা পূজাৰ সময়, সকলোকে মই পূজাৰ বহুত শুভেচ্ছা জনাইছোঁ। সকলোৰে জীৱনত সুখ আহক, শান্তি আহক আৰু আমাৰ সমাজৰ পৰা বেয়া কামবিলাক আঁতৰ হওক। দুৰ্গা দেৱী সকলোকে নাশ কৰক এই বেয়া কামবিলাক। গতিকে সকলোকে মই বহুত শুভেচ্ছা জনাইছোঁ দুৰ্গা পূজাৰ। আজি মই ভাবিছোঁ যিহেতু পূজাৰ বতৰ বুলি ক'লে মহিলাসকলৰ যিহেতু অকণমান সাজ পোছাকৰ লগতে আ অলংকাৰৰো কিছুমান প্ৰসাধন বস্তুবিলাকৰ প্ৰতিও যিহেতু আকৃষ্ট। গতিকে মই আজি ভাবিছোঁ আপোনালোকৰ কাৰণে অকণমান কাণফুলিৰ কালেকশ্যন কিছুমান আনিম, লগতে লিপষ্টিক এনেকুৱা আৰু প্ৰসাধন বস্তুবিলাক। গতিকে আপোনালোকে ভিডিঅ'টি স্কিপ নকৰা সকলোৱে চাই যাব। ভিডিঅ'টি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বলক ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। এতিয়া মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ ঝুমকা। এইযোৰ আপোনাৰ ইয়াতে মানে এনেকুৱা গোল কালাৰ গ্ৰীণ আছে, তলত গল্ডত গ্ৰীণ আছে। একদম ওচৰৰ পৰা আপোনালোকক দেখাইছোঁ। অকণমান কেমেৰাত কালাৰটো অকণমান বেলেগ বেলেগ লাগে, কিন্তু আপোনালোকে ওচৰত আহিলে গম পাব। খুব বেছি ধুনীয়া কালাৰ আৰু খুব কম দামতে আপোনালোকক আমি দি আছোঁ। মানে মই এই ব্যৱসায়টো নতুনকৈ ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে সকলোৱে যেন মোক সঁহাৰি জনায় আৰু লগতে আহিব। খুব কম মূল্যত আপোনালোকক এই সামগ্ৰীবিলাক দিয়া হ'ব। গতিকে এইযোৰত হ'ব আপোনাৰ 150। আপোনাৰ চাদৰ মেখেলা, শাৰীৰ লগতে কুৰ্তিৰ লগতো মিলিব। মিক্সিংটো খুব বেছি ধুনীয়া এইযোৰ। আৰু মই এযোৰ কাণফুলি মানে এটা কালেকশ্যনে বহুতখিনি অনা হৈছে। গতিকে মই এটা কালেকশ্যনে এবাৰে দেখাম, কেইটামান কালেকশ্যন দেখাম। আপোনালোকে চাই দিব। এইযোৰ এটা আছে, এইযোৰ খুব বেছি ধুনীয়া। এইযোৰ গোল্ড কালাৰ তলত বগা আছে, এনেকুৱা তলত ঝুমকা আৰু এনেকুৱা এইখিনি অকণমান তলত। গতিকে চাদৰ মেখেলাৰ লগতে কুৰ্তিৰ লগতে খুব বেছি মেচিং কৰিব। খুব কম মূল্যতে দি আছোঁ। মই কৈছোঁ আপোনালোকৰ পূজাৰ কাৰণে অফাৰ। এইযোৰত ল'ব আপোনাৰ 150। এযোৰ আনিছোঁ, খুব বেছি ধুনীয়া। কালাৰটো ওচৰৰ পৰা বহুত বেছি ধুনীয়া লাগিছে। অকণমান কেমেৰাত কালাৰটো অকণমান বেলেগ লাগে, কিন্তু ওচৰৰ পৰা খুব বেছি ধুনীয়া। এইযোৰ অকণমান সৰু, কিন্তু চাদৰ মেখেলা মানে চবৰ লগতে মেচিংটো খুব বেছি ধুনীয়া হ'ব। এইযোৰৰ মূল্য আহিব 150। আৰু দেখাই আছোঁ এইযোৰ ডাঙৰ ঝুমকা, ডাঙৰ বুলি এইখিনি এনেকুৱা গোল। মানে আপোনালোকে তলৰ এইখিনি সৰুকাই এনেকৈ অকলে ওপৰৰ এইখিনিও পিন্ধিব পাৰে, কিন্তু তলৰখিনি থাকিলে মেচিংটো বেছি ধুনীয়া হয়। এইযোৰ গল্ডত মানে তলৰখিনি গ'ল্ড, এই মানে গোল্ড কালাৰ এনেকৈ দেখাইছোঁ আপোনালোকক। ডাঙৰ হয়, খুব বেছি ধুনীয়া, খুব বেছি ভাল লাগিব। এইযোৰত আপোনাৰ আহিব 200। এইযোৰত আপোনাৰ আহিব 200। মই কৈছোঁ আপোনালোকক এটা কালেকশ্যন এবাৰেই দেখাম, কাৰণ বাৰে এটা কালেকশ্যনে দেখাই থাকিব যিহেতু ভাল নালাগে আৰু এইটো পচিবলো নহয়। আৰু এইটো একে হয় ডিজাইনটো, খালি অকণমান তলৰ ফালে মই আৰু সৰুকাই দেখাই আছোঁ না, অকণমান তলৰ ফালে বেলেগ। আৰু সৰু মানে ঝুমকা লাগিলেও আপোনালোকে পাব। লগতে এইখিনি আপোনালোকক ঝুমকাৰ কালেকশ্যন দেখালোঁ, কেনেকুৱা লাগিলে আপোনালোকে জনাব। আৰু আহিব দোকানলৈ। এবাৰ আহিছোঁ আপোনালোকক লিপষ্টিকৰ কিছুমান কালেকশ্যন, নতুন লিপষ্টিক হয়। লিপষ্টিকটোৰ নাম হৈছে ৰোমাণ্টিক বিউটি। খুব বেছি ধুনীয়া, খুব বেছি ভাল লাগে। ৰোমাণ্টিক বিউটি দ্য বেষ্ট ফৰ লিপষ্টিক। এতিয়া মই দেখাম বুলি ভাবিছোঁ আপোনালোকক। এইটো এটা কালাৰ আছে, এই কালাৰটো কফি কালাৰটো খুব কম মূল্য দি থকা হৈছে, মাত্ৰ 400।
400 ৰোমাণ্টিক বিউটি আছে পূজাৰ অফাৰ এইটো দেখাইছোঁ এইটো মানে কফি কালাৰ একদম মানে বেছি কফিটো এইটো কাৰা কফি বুলি কয় অকণমান কেমেৰাত কালাৰটো বেলেগ বেলেগ দেখা গৈছে বাৰু এইটো আহিছে আপোনাৰ ৰেড বহুত বেছি কাৰা ৰঙাটো এইটো অকণমান কম ৰঙাটো মানে কিছুমানে সচৰাচৰ বয়স অনুসৰি কিছুমান মানুহে যিহেতু বহুত বেছি ৰঙাটো ল'বলৈ বেয়া পায় এইটো তাৰ কাৰণে অকণমান কম ৰঙা মানে বস্তুটো মিলিব আৰু ৰঙাটো অকণমান কম সেইটোৰ তুলনাত এইটো আহিল এতিয়া মই আপোনালোকক দেখাম ব্লু হেভেনৰ কিছুমান কালেকশ্যন নতুন কালেকশ্যন ব্লু হেভেনৰ এইটো আৰু খুলি নেদেখাওঁ এইটো ৰঙা নহয় আচলতে অকণমান মানে কম আৰু এইটো খুব বেছি ৰঙা এইটো অকণ কফি কালাৰ কম কফিটো ব্লু কালাৰটা সৰি ব্লু নহয় এইটো ব্লু কালাৰ নহয় সৰি মই ভুল হৈ গৈছিলে এইটো হ'ব আপোনাৰ মানে ৰঙাৰ ভিতৰত নপৰে বাৰু এই কালাৰটো এইটো কি কালাৰ আপোনাক ক'বচোন এই কালাৰটো পাহৰি গ'লোঁ আপোনালোকক দেখাই আছোঁ এইটো এটা ব্লু হেভেন মানে আৰু মই এইটো ব্লু হেভেনত মই ৰেটটো ক'বলৈ পাহৰি গৈছোঁ এইটো মাত্ৰ 200 পিছত আপোনালোকে ব্লু হেভেনত পাওঁ এইটো ব্লু হেভেন হয় এইটো ব্লু হেভেনৰ অকণমান সৰু এইটোত মানে হেৰিটো বেলেগ এইটোত মাত্ৰ 100 এইকেইটা আছে ব্লু হেভেনৰ কিন্তু এইটো কালাৰটো এনেকুৱা মেটাৰ লিপ কালাৰ এইকেইটা মাত্ৰ 100 অনলি 100ত দিছোঁ মই কালাৰকেইটা অকণমান আপোনালোকক দেখাই দিছোঁ এইটো এটা কালাৰ আছে এইটো মেটাৰ লিপ হ'লে মানে কালাৰবিলাক কম কালাৰে হয় এনেকুৱা কালাৰ ইয়াৰ কালাৰখিনি এনেকুৱাই হয় গতিকে মই আপোনালোকক আৰু বহুতখিনি একে নিচিনা কালাৰখিনি দেখাই থাকে গতিকে আপোনালোকে সকলোৱে আহিব লগতে মোক সকলোৱে সঁহাৰি জনাব আৰু ভিডিঅ'টি ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু কোনে মানে যাৰ প্ৰয়োজন হয় সকলোৱে আহিব মই ডিছক্ৰিপশ্যনত মোৰ কণ্টেক্ট নাম্বাৰ কৰি দিম গতিকে ভিডিঅ'টি আজি ইমানতে সামৰিছোঁ সকলোকে পুনৰবাৰ দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জনালোঁ অকণমান মানে বন্ধুবোৰ লেট কৰিলে যিহেতু পূজাৰ সময়ত অকণমান মানে অৱস্থাবিলাক ইগন'ৰ কৰিব গতিকে সকলোকে মই বহুত ধন্যবাদ জনাইছোঁ আৰু পূজাৰ বহুত শুভেচ্ছা জনাইছোঁ গতিকে আজি ভিডিঅ'টিৰ পৰা মই ইমানতে সামৰিছোঁ ভিডিঅ'টি আৰু নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ পুনৰবাৰ লগ দিবলৈ চেষ্টা কৰিম বাই বাই